ৰাজ্যখনৰ ৬টা জনগোষ্ঠী আহোম, চুতীয়া, মৰাণ, মটক, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি বিভিন্ন দাবীৰ লগতে জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰি আহিছে। তো অসম গণ পৰিষদে মনে প্ৰাণে বিচাৰে যে ৰাজ্যখনৰ এই পিছপৰা জনগোষ্ঠীকেইটাক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হওক আৰু সেই দাবীটোৰ প্ৰতি মুকলি সমৰ্থন অসম গণ পৰিষদে আজি ব্যক্ত কৰিছে। য'ত য'ত এই সম্পৰ্কত তেওঁলোকৰ ক'বলগীয়া থাকিব অসম গণ পৰিষদে পূৰ্ণ সমৰ্থন জনাই যাব। আৰু অসম গণ পৰিষদৰ যিকেইগৰাকী বিধায়ক আছে, বিধায়ক কেইগৰাকীও অসম বিধানসভাত এই সম্পৰ্কত বক্তব্য ৰাখিব লাগিব পূৰ্ণ সমৰ্থনত। আৰু তদ্ৰুপ আমাৰ যি দুগৰাকী সাংসদ আছে, এগৰাকী ৰাজ্যসভাত আৰু এগৰাকী লোকসভাত, দুয়োগৰাকীয়ে সজোৰে উত্থাপন কৰিব লাগিব এই দাবী। কাৰণ অসম গণ পৰিষদ চৰকাৰৰ দিছপুৰত থাকোঁতেই কোচ ৰাজবংশীক জনজাতিকৰণৰ মৰ্যাদা দিয়া হৈছে। অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে মাজুলীৰ পৰা জয়লাভো কৰিছে আৰু বহুতে জনজাতিৰ চাৰ্টিফিকেট লৈ বিভিন্ন ঠাইত নিয়োজিতও হৈছিল, পিছত আকৌ নোহোৱা হ'ল। বাকী জনগোষ্ঠীকেইটাৰ ক্ষোভটো আছেই। আমি বিচাৰোঁ যে এই পিছপৰা জাতি জনগোষ্ঠীকেইটাক আগুৱাই আনি সমাজত সমতা স্থাপন কৰাৰ পৰিৱেশ কেন্দ্ৰীয় চৰকাৰে তৎকালে গ্ৰহণ কৰক আৰু ৰাজ্য চৰকাৰৰ যিখিনি কৰণীয় আছে, ৰাজ্য চৰকাৰেও সেই কৰণীয়খিনি ৰাজ্য চৰকাৰক কৰি দিয়ক, এইটো অসম গণ পৰিষদে বিচাৰে। আৰু ইয়াৰ উপৰিও আমি এটা সিদ্ধান্ত লৈছোঁ, অসম গণ পৰিষদৰ যিকেইগৰাকী বিধায়ক আছে তেওঁলোক দলৰ জ্যেষ্ঠ নেতা, আমি সুকীয়া কমিটি কৰি দিছোঁ। কেওটা জনগোষ্ঠীক আমাৰ তেওঁলোকৰ দাবীৰ প্ৰতি যি সমৰ্থন, সেই সমৰ্থন মুক্তভাৱে ব্যক্ত কৰিবলৈ তেওঁলোকৰ লগত মত বিনিময় কৰিব। আৰু অন্যান্য সমস্যা যিবিলাক আছে, কেৱল এটাই সমস্যা নহয়, এটাই দাবী নহয়, বহুতখিনি তেওঁলোকৰ খুব আছে। কাৰণ বিভিন্ন সময়ত লগ পাওঁতে তেওঁলোকে মনৰ কথা কয়। এইখিনি কামৰ কাৰণে আমি আমাৰ দলীয় সতীৰ্থসকলৰ ওপৰত আমি দায়িত্ব অৰ্পণ কৰিছোঁ।